जीने को क्या चाहिए यार मस्त बोर লাগছে কি করা যায় কোনিও নাই দেখুন রে ও ভাই কি খবর কেনা আছা হাও রাতুল দেখুন ও কেনতে নাইলি এ জাস পালুং রা তোর পিছে কেনা খবর খবর আছু দে আর বোরিং হই কি করবি করোনা করোনা চলি আছে নহয় লকডাউনৰ ভয়তে বহি আছো ৰ হাও লকডাউন হব নাকি হলিয়ে ভাল দে নাকি হবাতো লাগে যি রকমে বাড়ছে হবই যেন লাগছে কিবা করে সরকারেহে জানে দে আর বাকি কোর পৰা আহিলি তই হ্যাঁ নলবাৰীত গেছিলো ৰ মামাহঁতৰ তাত বিয়া এখন আছিলে খাইলো দেই লকডাউনত বিয়া কি কয় আছিল দে আর কিহর লকডাউন ফকডাউনে কোনো নাম নেই লকডাউন তোর সবকে খালি বিয়া পাতবা লাগে বিয়াহের মেইন লকডাউন কি হয় নাকি দে হবা পারে দে কিছুমানক বিয়াই মেইন তাকেই তো সবে বিয়াহে পাতবা লাগে এফালে করোনা টেনশনত মরবা ধরছু বিয়াহে লাগে কিবা করব বিয়া পাতি করব দে হাজি করবা লাগে তো কিয় লাগে ইমান হে নহয় এনে সুধলো ৰ তই মামাহঁতৰ ঘৰত গেছিলি না মামাহঁতৰ পৰা এটা কথা মনত পৰিলে আও কি কথা ক নকৱা নেকি কং ৰ মানে আমাৰ মামাহাৰ গাঁৱত বুজছা না আমাৰ মামাহাৰ গাঁৱত এখন নদী আছে নদীত ভাই বিৰাট ডাঙৰ ডাঙৰ মাছ পাইয়ে মানে ক'বা গেলি তোৰ নাৰেংগীৰ পৰা নুনমাটি হেন ডাঙৰ মাছ আও কি কয় নাৰেংগীৰ পৰা নুনমাটি হেন ডাঙৰ মাছ বাপৰে বাপ সঁচাই নাৰেংগী বা নুনমাটি হেন ডাঙৰ মাছ আৰু আমাৰ মামাহাৰ এখন প্ৰকাণ্ড জাল আছিলে নাৰেংগীৰ পৰা ধৰ তোৰ চানমাৰি হেন ডাঙৰ বুজছা হয় নাকি দে পাছৰখিনি কওঁ পাছৰখিনি মানে আমাৰ মামাহাৰ মানে মাছ মাৰবা গেল এদিন বুজছা না নদীত মাছ মাৰবা গেল পাছত পাল নহয় এটা মাছ কি মাছ মানে নকপিয়াৰ মাছৰ মাছ প্ৰকাণ্ড মাছ হয় নাকি পাছত মজা পাছত আর কি আর মামাহার তো আসিলেই নারেঙ্গির পৰা চানমারি হেন ডাঙৰ জাল মারি দিলাক আহি গেল মাছ উঠি নারেঙ্গির পৰা নুনমাটি হেন ডাঙৰ মাছ ভাই আহি গেল উঠি আনিল মামা হাই ধরি হয় নাকি পাছত কি হৈছে কচোন ক পাছত আর কি মাছটো ধরি আনি গোটেই গাঁও মাহে খাইছে ভাই তাকো এদিন দুদিন নহয় এক সপ্তাহ 3 হাঁস খালি মাছে খাইছে গোটেই গাঁৱৰ মানুহে খাইছে ইমান ডাঙৰ মাছ বুজছা না নকবি আৰু কি মাছ মানে জিভাৰ পানী পৰি যায় দে ভালে দে তোহাৰ মামা আৰে ভাল আছিল দে ইমান ডাঙৰ মাছ খাবা পাইছিল মজা তাকেইতো আজিকালি আৰু হেনা মাছ ক'ত পাবি গোটেই চালানি দি ভৰি গৈছে লোকেল মাছ পাবাই নাই ঠিকেই কৈছা আমাৰ মামা কম নাছিল দে আমার মামা মানে কি করছে বুঝছা না এই যে ঠেলায় যে সবজি বেচবা যায় এই সবজি বেচবা গেছে বুঝছা হয় নাকি পাছত আর কি আমার মামাহার এনা এখন ডাঙৰ ঠেলা আছিল বুঝছা না কবা গেলি তোর এখন পাহাড়ত তোর যিমান সবজি বা ফল মূল যিমান পায় গোটেই মাখা এখন ঠেলাতে সোমাইছিলে আৰু সেই ঠেলা এখন দি গোটেই মাহ একদম চহৰত চব্জি বেচিছিলে ইমান ডাঙৰ ঠেলা কি কয় ইমান ডাঙৰ ঠেলা থাকি নাকি এনে কথা কিছুমান যে কোৱা হয় কিয় কমে এনে ইমান ডাঙৰ ঠেলা কিয় নহ'ব বিশ্বাস নকৰোঁ এনে কৈছা গাজা মাৰছা কিয় গাজা মাৰিমে কথা ইমান ডাঙৰ ঠেলা থাকে নাকি কত শুনাই নেই ইমান ডাঙৰ ঠেলা থাকে দেখোন গিনিছ বুকত ৰেকৰ্ড হ'ল হৈ সেইখিনি মোৰ গিনিছ বুকে নাছিলে গিনিছ বুক পাছত বাহিৰ হৈছিল হলিও কি প্ৰমাণ আছে তোৰ প্ৰমাণ তোহাৰ মামাহাই যে মাছটো ধৰছিল নদীৰ পৰা এই গাঁৱক নিবাক লাগি তো আমাৰ মামাহাৰ ঠেলাখানটো লৈ গৈছিল নহ'লে ইমান ডাঙৰ মাছটো কোনখন ঠেলাত নিল হয়ে আৰু প্ৰমাণ লাগে তোক কি তই চালা কিয়া
ধপ খালি তই দিবা পাৰা নেকি? আমাৰ মুখ নাই, আমাৰো মুখ আছে, আমিও দিবা পাৰো। বেটা নাৰেঙ্গীৰ পৰা নুনমাটি হেন মাছ, ক'ত দেখছিলি না মাছ? কবা হে কিছুমান গাজা বেলেগক বনাম মাৰবি, বুৰ্বক বেলেগক বনাই, বুজছা না? আমি ইমান বুৰ্বক নহয়, বুজছা? দে দে হ'ব দে ভাই। যাং দে মই এতিয়া, গাজা শুনাবা হে। হাও ভাই কি বেলেগ বস্তু হে, উল্টা ই মুখে ধপ দি গেলে। চালা কম বস্তু নহয় দেই, সঁচাই চালা উল্টাই মই থক খালো হে। দেই মই যাং দে, কি বৰ চালা বৰ হৈ আছিলো, ভাবছিলো ইয়াক অলপ ধপ মাৰো, সি উল্টা বাপাই মোকে ধপ মাৰি গেলে। এনেহেন বস্তু হে ধেই। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিল কমেণ্ট কৰি জনাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। লগতে লাইকটো কৰিবলৈ নাপাহৰিব, আৰু এনেকুৱা নতুন নতুন ভিডিঅ' আহি থাকিব। আজিলৈ ধন্যবাদ, বাই বাই।